মই হাই ফ্ৰেণ্ড, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। ময়ো ভালে আছোঁ। পাঠশালাৰ ছোৱালী পুনম দে চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটি নতুন ৰেচিপিৰ সৈতে আপোনালোকৰ ওচৰলৈ আহিছোঁ। ৰেচিপিটো হৈছে ভাঙন মাছ, বেঙেনা, আলু আৰু বিলাহীৰ সৈতে কেনেদৰে বনাইছোঁ আপোনালোকক তাকে দেখুৱাম আৰু কম মছলা দি তৰকাৰীখন বনাইছোঁ। তাৰ বাবে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। মই কেনেদৰে বনাওঁ তাকে দেখুৱাম বুলি ভাবিছোঁ। যদি মোৰ ৰেচিপিসমূহ আপোনালোকৰ ভাল লাগে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব। আৰু মই নতুনকৈ যিহেতু ইউটিউব চেনেলটো খুলিছোঁ, মোৰ কথা কোৱাতে যদি ভুল হয় মোক তেন্তে ক্ষমা কৰিব আপোনালোকে। আৰু মোৰ চেনেলটোত আপোনালোকে যদি নতুন হয় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটি হিট কৰি দিব। তেতিয়া মোৰ ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকিব। তেন্তে বলক মই কেনেদৰে মাছৰ তৰকাৰীখন বনোৱা আপোনালোকক দেখুৱাব। বলক তেন্তে আহক। হালধি দি সানি লৈছোঁ। ইয়াতে বেঙেনা আলু কাটি ধুই লৈছোঁ আৰু পিঁয়াজ, জলকীয়া, বিলাহী, আদা, নহৰু কাটি ধুই লৈছোঁ এখন কাঁহীত। গেছৰ ওপৰত কেৰাহীখন উঠাই দিছোঁ, গৰম হ'বলৈ দিছোঁ কেৰাহীখন। এতিয়া ইয়াতে তেল ঢালি দিম। তেলখিনি গৰম হোৱাৰ পিছত মই ভাঙন মাছকেইটা ফ্ৰাই কৰি ল'ম। ভাঙন মাছ ফ্ৰাই কৰা হৈ গৈছে মোৰ। এতিয়া ৰৈ যোৱা তেলখিনিতে মই জিৰাখিনি দি দিম। ইয়াতে পিঁয়াজ, জলকীয়া দি দিম। লৰাই দিম ভালদৰে, লৰাই দি অকণমান টাইম ফ্ৰাই কৰি ল'ম। এতিয়া আদা নহৰু পেষ্টখিনি দি দিম। লৰাই দিম এবাৰ। ইয়াতে বিলাহীখিনি দি দিম, লৰাই দিম ভালদৰে। ইয়াতে অকণমান মই নিমখ দি দিম। নিমখ দিলে বিলাহীখিনি সোনকালে সিজি যায় তাৰ বাবে। কেঁচা গোন্ধ নোযোৱালৈকে মই ভালদৰে ফ্ৰাই কৰি ল'ম বিলাহীখিনি, পিঁয়াজ, নহৰু, আদা, জলকীয়া গোটেইখিনি। এতিয়া মই এখন ঢাকনি দি দিম। গেছটো কম কৰি দিছোঁ। ঢাকনিখন উঠাই চাওঁ। প্ৰায় বিলাহীখিনি সিজি গৈছে। এতিয়া ইয়াতে আলু আৰু বেঙেনাখিনি দি দিম। এতিয়া লৰাই দিম ভালদৰে।
এতিয়া ইয়াত নিমখ দি দিম সোৱাদ অনুযায়ী, হালধি গুড়ি, জিৰা আৰু ধনিয়া গুড়ি একেলগে মিক্স কৰা আছিল। এতিয়া ভালদৰে লৰাই দিম। লৰাই দি অকণমান টাইম ফ্ৰাই কৰি ল'ম ভালদৰে। কৰা হৈ গ'ল। এতিয়া ইয়াতে পানী দি দিম। উতলিবলৈ দিম ভালদৰে। আপোনালোকে বেঙেনা, আলু, বিলাহীৰ সৈতে ভাঙন মাছ বনাই খাবচোন। এনেকৈ তৰকাৰীখন খাবলৈ বহুত ভাল লাগে। মই বহুতেই খাইছোঁ, আগতেও বহুত মই বনাই থাকোঁ প্ৰায়মান। কিন্তু বহুত টেষ্টি হয়। আপোনালোকে এবাৰ হ'লেও প্লিজ ট্ৰাই কৰিব ঘৰত আৰু কমেণ্ট কৰি জনাব মোৰ ৰেচিপিসমূহ কেনে লাগে আপোনালোকৰ। এয়া উতলি গৈছে ধুনীয়াকৈ। এতিয়া মাছকেইটা দি দিম। আলুও সিজি গৈছে, বেঙেনাও সিজি গৈছে। মাছকেইটা দিয়াৰ পিছত আৰু অকণমান টাইম উতলিবলৈ দিম। গেছটো বঢ়াই থোৱা আছে ভালদৰে। উতলি গৈছে আৰু ডাঠ হৈ গৈছে, দেখিবলৈ পাইছে আপোনালোকে তৰকাৰীখন। তৰকাৰীখন ডাঠ হৈ গৈছে। এতিয়া মই এটা সাজত নমাই ল'ম। এয়া মোৰ বেঙেনা, আলু, বিলাহী আৰু ভাঙন মাছৰ তৰকাৰী ৰেডি হৈ গৈছে। আপোনালোকে এনেকৈ এবাৰ ঘৰত ট্ৰাই কৰিব, খাবলৈ বহুত টেষ্টি হৈছে। গৰম গৰম ভাতৰ লগত এনেকৈ খাবলৈ বহুত ভাল লাগে। যদি মোৰ এই ৰেচিপিসমূহ আপোনালোকৰ ভাল লাগে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো হিট কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকিব। তেন্তে আজিলৈ আহিছোঁ, বাই বাই। হেল্ল' ফ্ৰেণ্ড, কেনেকুৱা লাগিছে বাৰু ৰেচিপিটো? যদি আপোনালোকৰ এই ৰেচিপিটো ভাল লাগিছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব। মোৰ চেনেলটোত যদি আপোনালোকে নতুন হয় প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো আৰু কাষতে থকা বেল আইকনটো হিট কৰিব। তেতিয়া মোৰ ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনো আপোনালোকে পাই থাকিব। তেন্তে আজিলৈ আহিছোঁ, অন্য এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰলৈ আহিম। তেন্তে আজিলৈ বাই বাই।